পশ্চিম দৰঙৰ হেঙালপাৰা তাজিৰে পৰা আৰম্ভ গুৰুজনাৰ 575তম আবিৰ্ভাৱ মহোৎসৱ আৰু সংঘৰ 81তম বাৰ্ষিক ধৰ্মালোচনী সভা। তদুপলক্ষে প্ৰাতঃ প্ৰসংগৰে আৰম্ভ কৰা দিনটোৰ কাৰ্যসূচীত বৃক্ষৰোপণ, ধৰ্মধ্বজা উত্তোলন, ভাগৱত শোভাযাত্ৰাৰ লগতে দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ধৰ্মধ্বজা উত্তোলন কৰে সংঘৰ সভাপতি শ্ৰী ভূপেন্দ্ৰ চহৰীয়াই, শোভাযাত্ৰা উদ্বোধন কৰে কলাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক ৰামানন্দ বৰুৱাই আৰু দিহানাম উদ্বোধন কৰে ডক্টৰ হেমন্ত বৰুৱাই। হেঙালপাৰাৰ পৰা বীৰেশ্বৰ বৰুৱাৰ ৰিপোৰ্ট, পুষ্পিন সংবাদ।